Hi everyone. Hi কোৱা. Hi. আমি আছো কোকৰাঝাৰত আৰু কোকৰাঝাৰত জিও আৰু মই অকলে ঘূৰি আছো কাৰণ আমাৰ দেউতা বহুত বিজি ন যে ৰাতিপুৱাৰ পৰা ইভিনিংলৈ দেউতা বিজি তো জিও আৰু মই অকলে কোকৰাঝাৰ ঘূৰি আছো তো আপোনালোক ভিডিঅ' দিব পৰা নাই আজি আমি ভাবিছো ভিডিঅ' দিম নে যাও নিদিয়া দিব লাগিব নহ'লে আমি কেনেকৈ আমি মানুহক দেখাই দিম কোকৰাঝাৰখন ধুনীয়া ধুনীয়া দিব লাগিব তো আজি যিয়ে মোক হেল্প কৰিব ভিডিঅ' কৰাত কালি দিনটো খুব ঘূৰিলোঁ আৰু আজি ৰাতিপুৱা গৈ মই একচুৱেলি মৰ্ণিং ৱাকত যাওঁ গৈ চাই আহোঁ ক'ত ক'ত যাব পাৰি মানে অঁ ৰ'বা মই কৈ আছোঁ তাৰপিছত তুমি ক'বা অ'কে ৰাতিপুৱা উঠিছোঁ উঠি চাই আহিছোঁ ওচৰত কি আছে কোনফালে যাব লাগিব কাৰণ জিওক লৈ যাওঁ ন অকলে দিগদাৰী হয় তো ৰাতিপুৱা চাই আহিছোঁ এতিয়া গা পা ধুলোঁ ধুনীয়াকৈ আমি যাম আজি হনুমান মন্দিৰ এটা বহুত ধুনীয়া মন্দিৰ আছে তো আপোনালোক মই দেখাবলৈ যিমান পাৰোঁ ট্ৰাই কৰিম বিকজ অকলে ভিডিঅ' কৰাটো ইমান পচিবল নহয় জিঅ'ৰ লগত তথাপি ভাবিছোঁ আহিছোঁ যিহেতুকে কোকৰাঝাৰ আৰু কিয় আহিছোঁ কোকৰাঝাৰ আমি ক'ত আছোঁ কিমান দিন থাকিম চব মোৰ ভিডিঅ'টোত আপোনাক কৈ যাম ভিডিঅ'টো চাই থাকক বাই বাই তো এয়া আমি থকা হোটেলখন ওমশ্ৰী হোটেল ইয়াত মোৰ হাজবেণ্ড থাকিব এমাহ থাকিব বাট জিও আৰু ময়ো আহিলোঁ এসপ্তাহৰ কাৰণে আমি এসপ্তাহ পিছত গুচি যাম জিওৰ স্কুলো খুলিব এতিয়া ছামাৰ ভেকেশ্যন চলি থকাৰ বাবে আহিলোঁ ইয়াত হাজবেণ্ডৰ কোকৰাঝাৰত এটা ট্ৰেইনিং চলি আছে তো ট্ৰেইনিংটোৰ বাবে ইয়াত এক'মেণ্ডেশ্যন দিছে বিজি থাকে ৰাতিপুৱা 5:30ত পিটিত যাব লাগে পিটি ক্লাছৰ পৰা আহি আকৌ ৰেডি হৈ ক্লাছত যাব লাগে ক্লাছৰ পৰা আহোঁতে ইভিনিং হৈ যায় তো জিও আৰু ময়ে যিমান পাৰোঁ আমি ঘূৰি লৈছোঁ আমি ইয়াৰে গুগল মেপত চাই লৈছোঁ ওচৰৰ লোকেশ্যনবোৰ আকৌ আমি ৰাতিপুৱা যাওঁ জিও আৰু মই ৰাতিপুৱা তেখেতৰ লগত আমিও উঠি দিওঁ আৰু জিও সোনকালে উঠি দিয়ে উঠি আমি মৰ্ণিং ৱাকত যাওঁতে ওচৰৰ প্লেচবোৰ চাই আহোঁ ক'ত যাব পাৰি তো আজি আমি দেখিলোঁ এটা ধুনীয়া হনুমান মন্দিৰ আজি যিহেতুকে টিউজডে হয় ভাবিছোঁ ইয়ালৈকে যাওঁ তো এয়াই আৰু আমি ওলালোঁ মন্দিৰটোলৈকে এয়া কোকৰাঝাৰ চিটি বহুত বেছি ডাঙৰ চিটি নহয় বাট সৰুও নহয় ঠিকেই আৰু তো ভাল লাগিছে আহি মোৰ মানে তো আমি গৈ আছোঁ ৰিক্সা নলওঁ খোজকাঢ়ি যাম যদিও খোজকাঢ়ি যাব পাৰিবা ন অকণমান দূৰ আছে বাট হৈ যাব খোজকাঢ়োঁ ৰাতিপুৱাৰ টাইম ইফালে ব'লা কৰে ব'লা জিও ইফালে ব'লা কেইটা উঠি দিয়া এয়া কোকৰাঝাৰ চিটি হনুমান মন্দিৰটো এইটো ভালে আছিলে ন হনুমান মন্দিৰ আগত ন তো আমি ঠিকে আহি আছোঁ ভুল হোৱা নাই নজিও কি হৈছে পানী লাগিবই ভৰিত ৰাস্তাত ওলাই আহিছে পানী মাটি চব লাগিব খোজকাঢ়ি আহিলে চব লাগি যাব একো নহয় ঘৰত গৈ আমি ধুম এনেকৈ ধৰি লৈছোঁ যাতে সি মোক এৰি ক'তো ওলাই নাযায় দৌৰ মাৰি নিদিয়ে সি মানে ঠিকে থাকে ধুনীয়াকৈ থাকে কিন্তু কেতিয়াবা তাৰ কিবা ভাল লগা বস্তু দেখিলে সি মানে খুব স্পীডত গুচি যায় তো মই মানে এখন হাতেৰে মই কালিৰ পৰা এনেকৈ তাক ধৰি আছোঁ কালিও দিনটো ঘূৰিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল আজি ছেকেণ্ড ডে একচুৱেলি জিওৰ লগত অকলে মোৰ ভিডিঅ' কৰিবলৈ অকণমান মানে দিগদাৰী লাগে দেউতাক নাথাকিলে বাট কৰিব লাগিব ভাবিছোঁ আৰু ভিডিঅ'বোৰ কৰি নথ'লে মানে কি আৰু এই দিনবোৰ পিছত কেতিয়াবা চাবলৈ মোৰ নিজৰে মন যায় তো সেইটো বাবে ভিডিঅ' কৰি যিহেতুকে মই ভাল পাওঁ তো ভাবিছোঁ দুইটাই মই মিলাম জিওকো চাম ভিডিঅ' কৰিম আৰু ইয়াৰ মন্দিৰ আহি পালোঁ তাৰ ওচৰত এনেকৈ দোকান আছে তাৰ পৰা আপোনালোকে প্ৰয়োজনীয় সামগ্ৰী ল'ব পাৰিব
দিম দিয়া এতিয়া নহয় নহয় মই দিয়া নাই যাওঁতে দিম দিয়া দিওঁ মাৰ লগত আহা মাৰ লগত থাকা খাবা আমাৰ ধুনীয়াকৈ পূজা কৰা হৈ গ'ল একো অসুবিধা পোৱা নাই যদিও নতুন এখন চিটিত আহিছোঁ যোৱাৰ মই অকলে তো ভালেই লাগিছে মাৰিখিনি একচুৱেলি ককাঘৰত ভালে পাইছোঁ ভালেই হয় একচুৱেলি এনেকৈ নতুন নতুন ঠাইত গৈ থাকিলে তো মানুহবোৰ লগ পালে খুব ভাল লাগে যেতিয়া মানুহবোৰ ভাল হয় আৰু তো আমি মন্দিৰৰ পৰা ওলালোঁ ওলাই মোৰ অলপ মানে কিছু বস্তু ল'ব লগা আছে আমি যদিও হোটেলত আছোঁ খানা আমি মানে কি অৰ্ডাৰ কৰি খাইছোঁ বা কেতিয়াবা কিছুমান বস্তু যিও এনি টাইম মানে বাহিৰৰ খানা খুৱাই থাকিবলৈ মন নাযায় তো মই অকণমান বজাৰ কৰি ল'লোঁ তাক ৰুমতে বনাই নিম আহিলোঁ আহি একাপ চাহ অৰ্ডাৰ কৰিলোঁ চাহটো খালোঁ খাই খানা অৰ্ডাৰ কৰিছিলোঁ আৰু আমি ল'ব আহিছোঁ বাহিৰত নাযাবা আহিব ৰৈ দিয়া আহিলে গম পাবা নহয় ৰৈ দিয়া আহা হাই জিও কি কৰিব আহিছা জিও হা জিও লোৱা ল'ম বুলি কৈছিলা লোৱা তুমি পাৰিবা ল'ব নোৱাৰিবা মই ল'ম ৰ'বা পৰি যাব ল'বা ল'বা মই দি দিম দিয়া এইটো লোৱা দিয়া 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 অঁ ঠিক আছে দিয়ক 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 ঠিক আছে ভালকৈ লোৱা ঠিক আছে থেংক ইউ কোৱা ব'লা ৰুমত ব'লা ভালকৈ যোৱা লাহে লাহে এতিয়ালৈকে যিবোৰ চাই আছিলে কোকৰাঝাৰৰ ডে'টো মই ডে' ওৱানৰ তেনেকৈ ব্লগ বনাম বুলি ভিডিঅ' কৰা নাই বাট কিছু ভিডিঅ' আছে সেয়া মই এয়া কোকৰাঝাৰৰ ডে' ওৱানৰ ভিডিঅ' হয় যিহেতুকে সোমবাৰ আছিলে মই তাত শিৱ মন্দিৰ এটা বিচাৰি পালোঁ মানে সুধিলোঁ মানুহক সুধি মই এটা ৰিক্সা ল'লোঁ ৰিক্সালৈ মন্দিৰটোলৈকে গ'লোঁ তো তাত যিয়ে মানে তাৰ সমান বয়সীয়া এজন ল'ৰা লগ পালে সি সোনকালে মানুহৰ লগত খুব মিলিব পাৰে ল'ৰাজনৰ লগত কিছু খেলিলে মন্দিৰটোলৈ গৈ খুব ভাল লাগিছে কেতিয়াও কোকৰাঝাৰ আহিলে আপোনালোকে আহিব পাৰে মন্দিৰটোৰ পৰা আহি আমি মলত সোমালোঁ মলত মই যিক ফাৰ্ষ্ট টাইম আজি অকলে লৈ গৈছোঁ খুব ভয়ো লাগি আছিলে কিন্তু নাই সি মোক ইমানে মানে আমনি কৰা নাই আৰু কিছু তাক লগা বস্তু আছিলে তাক মই নিজে ল'ব দিলোঁ আৰু তাক লগা বস্তুখিনি ময়ো এনেকৈ কিনিলোঁ তো আহিলোঁ আৰু তাৰ পৰা তো এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই